স্বাগতম জনাইছোঁ সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ। আজি এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা আলোচনা কৰিব মন গৈছে। আৰু এই অভিজ্ঞতা হয়তো অকল মোৰে নহয়, মোৰ নিচিনা যিসকল মহিলাই সন্তান জন্ম দিব গৈ চি ছেকশ্যন চাৰ্জাৰীৰ আশ্ৰয় ল'বলগীয়া হৈছে, তেখেতসকলে হয়তো প্ৰায়ে শুনি থাকিবলগীয়া হয়। খুব জাজমেণ্টেল চকুৰে চোৱা হয় এই গোটেই কাৰ্যটোকেই। লগতে আমি যদি ছ'চিয়েল মিডিয়াত ভিডিঅ' অকণমান বিচাৰি চাওঁ, চি ছেকশ্যন চাৰ্জাৰীক ডেমনাইজ কৰা, তাৰমানে ইয়াক খুব তিৰস্কাৰৰ চকুৰে চোৱা ভিডিঅ' বা বক্তব্যৰ অভাৱ নহ'ব। আৰু বহুতে আচলতে ক'ব বিচাৰে এয়া এক বাণিজ্যলৈ পৰিৱৰ্তন হৈছে। বহুতে চি ছেকশ্যন চাৰ্জাৰী ছাজেষ্ট কৰে হস্পিটেলবিলাকত একমাত্ৰ তাক এক ব্যৱসায়িক লাভালাভৰ বাবে ইত্যাদি ইত্যাদি বহুত এনেধৰণৰ কথা চলি থাকে। আৰু ইয়াৰ ফলত কি হৈছে, সেই নিগেটিভ কথাটোকে বেছিকৈ স্প্ৰেড কৰা হৈ থকাৰ ফলত মানুহৰ মনত যিসকলে হয়তো অকণমান বুজি পালেও হয় যে কিয় কেতিয়াবা কৰিবলগীয়া হয়, সেইখিনিতো তেওঁলোকে বুজিব নিবিচাৰি অটল হৈ থাকে যে চি ছেকশ্যন চাৰ্জাৰী কৰিব নিবিচাৰে। তেওঁলোকে ভাবে যি নৰ্মেল ডেলিভাৰী কল্ড সেইটো একমাত্ৰ পন্থা। আৰু আগতেতো বহুত এনেধৰণেই হৈছে, চি ছেকশ্যন চাৰ্জাৰীটো ইমান বেছি কমন নাছিলে, বহুলভাৱে প্ৰচলিত নাছিলে, কিয় এতিয়াহে ইমান বেছি হৈ আছে। কিন্তু আগতে বহুতৰ আচলতে জন্ম দিব যাওঁতে মাতৃ মৃত্যুমুখত পৰা বা সন্তানৰো কিছু বিপদাশংকা হোৱাৰ ঘটনা হোৱা নাছিল জানো? কিন্তু সেইবোৰ যুক্তিতৰ্কত আচলতে যাবলৈ সদায় মন নাযায়, সেইবাবে বৰ বিশেষ এই বিষয়ে কথা কোৱাও নহয়। লগতে এনেকুৱাও বহু ঘটনা আছে যে ডক্টৰে যেতিয়া ছাজেষ্ট কৰে প্ৰসূতিক চাই যে তেখেতক চি ছেকশ্যন চাৰ্জাৰীৰ প্ৰয়োজন হ'ব, তেখেতৰ অভিভাৱকসকলে লগে লগে আনকি হস্পিটেল চেঞ্জ কৰি আন এখন হস্পিটেললৈ লৈ যোৱাৰ এনেধৰণৰ উদাহৰণো বহুত আছে, যাৰ ফলত বহুখিনি সময় নষ্ট কৰি পেলোৱা হয় আৰু তাৰ ফলত কিছুমান বিৰূপ পৰিণামো হয়। সেইবোৰ এতিয়া উদাহৰণস্বৰূপে এটা তথ্য সহকাৰে ক'বলৈ যোৱা নাই, মাথো মোৰ সেই সৰু অভিজ্ঞতাটো কৈ থওঁ। অভিজ্ঞতা বহুত আছে চি ছেকশ্যন চাৰ্জাৰী। যিমানবাৰ মানুহে সুধিছে যে চি ছেকশ্যন হৈছে নে নৰ্মেল হৈছে, মানে এনেকুৱা বুজা যায় যে চি ছেকশ্যনটো আচলতে এবনৰ্মেল। বাৰু যি কি নহওক, প্ৰাকৃতিক যি জন্ম প্ৰক্ৰিয়া সেইমতে হৈছে নে চি ছেকশ্যন চাৰ্জাৰীৰ সহায়ত হৈছে, সেইবোৰ সুধিলে প্ৰায়ে আচলতে এনেকুৱা জাজমেণ্টেল বা বিচাৰমূলক ধৰণৰ মন্তব্য আহিছে বহুত। ইটছ অ'কে। এটা সৰু অভিজ্ঞতা হ'ল এয়া যে মোৰ আইতা, তাৰমানে মোৰ লাইফ পাৰ্টনাৰৰ আইতা, দাদী শাহু, তেখেত কিন্তু বহুত আণ্ডাৰষ্টেণ্ডিং, বহুত উদাৰ মনৰ এগৰাকী ব্যক্তি। চ' তেখেতৰ সৈতে এদিন মই বহি আছোঁ আমাৰ নগাঁৱৰ ঘৰত, আৰু তেখেতৰ বান্ধৱী এগৰাকী, প্ৰতিবেশী এগৰাকী আহিল এনেই ফুৰিবলৈ। আৰু তেনেধৰণে বিভিন্ন কথা প্ৰসংগত ওলাল যে মোৰ আচলতে কেনেধৰণে হৈছিলে বেবী ডেলিভাৰী। তেতিয়া মই ক'লোঁ যে হয় অপাৰেশ্যনৰ সহায়ত চি ছেকশ্যন। তেতিয়া তেখেতে ক'লে, খুব মানে মুখখন ভেঙুচাই ক'লে যে আজিকালিতো এইটো এটা বেয়া চলন আৰম্ভ হৈছে, মহিলাবিলাকে এইটো কৰিব গৈ পিছত একো কাম কৰিব নোৱাৰা হয়। তেখেতসকলৰ মানে মহিলাসকলৰ পিছত আপডাল কৰোঁতেই ঘৰৰ মানুহৰ সময় যায়। আগতে সন্তান জন্ম দি পিছদিনাখনৰ পৰাই কামত লাগি যাব পাৰিছিলে মহিলাসকল, আৰু এতিয়া তেওঁলোককহে আপডাল ধৰি থাকিব লাগে। খুব মিছজিনিষ্টিক মন্তব্য। একো নক'লোঁ। মই সাধাৰণতে এনেধৰণৰ বক্তব্য শুনিলে নীৰৱে থকাটোকে শ্ৰেয় বুলি ভাবোঁ, কাৰণ মই জানো যে মই তেখেতৰ ইমান বছৰ পুৰণি চিন্তাধাৰা সলনি কৰিব নোৱাৰিম। তেতিয়া মোৰ দাদী শাহুৰ অকণমান আচলতে কথা ক'বলৈ মন গ'ল তেখেতৰ কথাৰ উত্তৰত। তেখেতে লাহেকৈ ক'লে যে এয়া আচলতে সকলোৱে চখত নকৰে, প্ৰয়োজনতেই কৰে। নহ'লে চোৱা, মানে মই তেখেতৰ কথাৰ পৰা সিদিনাখন আচলতে মই তেওঁৰ জীৱনত থকা এই দুখটোৰ কথা মই গম পাইছোঁ, তাৰ আগতে মই জনাও নাছিলোঁ। চ' তেখেতে ক'লে
দাদীয়ে ক'লে যে আজি যদি তেখেতে কোৱা মতে এনেধৰণে আছিলে যে তেতিয়াৰ যুগত মোৰ যেতিয়া ছেকেণ্ড বেবী হৈ আছিলে তেতিয়াৰ দিনত যদি চি ছেকশ্যন চাৰ্জাৰী ইমান বেছি প্ৰচলন থাকিলে হয় মই হয়তো মোৰ ছোৱালীজনীক বচাব পাৰিলোঁ হয়। তাৰমানে তেখেতৰ এগৰাকী জীয়ৰী জন্ম দিওঁতে এনেধৰণৰ এটা অপূৰণীয় ক্ষতি হৈ গৈছিলে আৰু তেখেতে এই দুখটো মনত কঢ়িয়াই লৈ ফুৰিছে মই আচলতে জনা নাছিলোঁ, কিন্তু সেই বান্ধৱীগৰাকীৰ উত্তৰত তেখেতে এইখিনি কথা ক'ব যাওঁতে মই গম পালোঁ। এইখিনি কথা কোৱাৰ পিছতো কিন্তু যাক উদ্দেশ্যি কথাখিনি কোৱা হৈছিলে তেখেতে একো বুজা নাই। মই ভবা ধৰণেই দাদীৰ বান্ধৱীগৰাকী আকৌ কণ্টিনিউ কৰিয়ে থাকিল তেখেতৰ বক্তব্য যে নহয়হে আজিকালি আৰু এইবোৰ সহজ কৰিব গৈ পিছত আৰু কঠিন বনাই লয় জীৱনটো, এনেই কৰে, কষ্ট কৰিব নিবিচাৰে, পিছত যে ইমান কষ্ট হয় নাজানে, কঁকালৰ বিষত ভুগি থাকে। কিন্তু তেখেতক মোৰ আৰু ক'ব মন নগ'ল যে কঁকালৰ বিষটো একমাত্ৰ চি ছেকশ্যন চাৰ্জাৰীৰ বাবে নহয়, সেয়া গৰ্ভাৱস্থাত যিকোনো মহিলাৰে হ'ব পাৰে আৰু তাৰ পিছৰ কেয়াৰৰ ওপৰতো নিৰ্ভৰ কৰে কঁকালৰ বিষ হ'বনে নহয়। লগতে এনেধৰণৰ আনুষংগিক বহু স্বাস্থ্যজনিত কথা নিৰ্ভৰ কৰে আপোনাৰ জীৱন ধাৰণৰ ওপৰত। লগতে তেখেতক মই এয়াও ক'বলৈ প্ৰয়োজনবোধ নকৰিলোঁ যে মোৰ চি ছেকশ্যন চাৰ্জাৰী হৈছিল একমাত্ৰ মোৰ 3টা ফাইব্ৰইড আছিলে মোৰ জৰায়ুত, মোৰ ইউটেৰাছত, সেইখিনি উলিয়াবলৈ 2-in-1 প্ৰচেছৰ বাবে মই চি ছেকশ্যন কৰিবলৈ বাধ্য আছিলোঁ। কিন্তু মই সেইদিনা নীৰৱে থাকিলোঁ কাৰণ লাভ নাই।